আমাৰ এই ককলাবাৰী মানে চেণ্ট্ৰেল ষ্টেটৰ যিটো ফাৰ্ম আছিলে সেইটো বহুত দিনৰ পৰা এনে পৰি আছে আৰু মই যেহেতু বিটিচিৰ কৃষি বিভাগৰ দায়িত্বটো মই পাইছোঁ মই সেইকাৰণে চাবলৈ আহিছোঁ অলপ চাইছোঁ কি কৰিব পৰা যায় যেহেতু এটা বহুত ডাঙৰ ফাৰ্ম হয় এইটো চাই দেখিলোঁ যে এইটো অকল বিটিচি চৰকাৰৰ যোগেদি এইটো ৰিভাইভ কৰাটো কোনোপধ্যে সম্ভৱ নহয় ৰাজ্য চৰকাৰৰ পৰা আমি সহায়টো ল'ব লাগিব আৰু মই আলোচনা কৰিম আমাৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আৰু ইয়াৰ পৰা কিছুমান প্ৰপ'জাল আমি ৰাজ্য চৰকাৰক পঠাম আলোচনা কৰিম কিভাৱে এইটো ৰিভাইভ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম কাৰণটো এতিয়া আমি চাই আছোঁ কিছুমান তেওঁলোকৰ ইণ্টাৰভিউটো আমি ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ তো জাষ্ট আমি দায়িত্ব লৈছোঁ লাহে লাহে আমি কৰিম ৰাইজৰ যিটো আশা আকাংক্ষা সেইটো পূৰণ কৰিব লাগিব উন্নয়নমূলক কাম কৰিব লাগিব সকলো দিশটো আমি চাইছোঁ ক'ৰবাত যদি কৰাপশ্যন কৰা আমি দেখা পাওঁ নিশ্চয় আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত ল'ম ইতিমধ্যে আমাৰ নিৰ্বাচন আগতে এইটো ঘোষণা কৰিছিলোঁ আমাৰ নিৰ্বাচনী ইস্তাহাৰতো আছে যে আমি যিসকলৰ ভূমি নাই তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থাটো আমি কৰিম কিন্তু ইতিমধ্যে আমাৰ প্ৰথম ইচিত সেইটো আলোচনা হ'ল দেখিলোঁ যে সেইখিনি কাম কৰিবৰ কাৰণে মণ্ডল কাননগৰ বহুত অভাৱ আছে সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ EM তেখেতৰ সভাপতিত্বত এটা কমিটি গঠন কৰা হ'ল আৰু যদি প্ৰয়োজন সাপেক্ষে আমাৰ ৰিটায়াৰ্ড পাৰ্চন লোৱাৰো আমি সিদ্ধান্ত লৈছোঁ আৰু বিধানসভাৰ আগে আগে আমি চেষ্টা কৰিম দিবৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে আমাৰ বিটিচিত 15টা বিধানসভা সমষ্টি আছে 15টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আশা কৰিছোঁ আমি BPF দলে ৰাজ্য চৰকাৰ যিটো হ'ব 26ৰ নিৰ্বাচনৰ পিছত সেই ৰাজ্য চৰকাৰৰ সহযোগী দল হিচাপে আমি থাকিম